এভৰিৱান, মই দীপাশ্ৰী পুনৰ আপোনালোকক মোৰ সিদ্ধান্তৰে আলোকৰে যাত্ৰালৈ স্বাগতম জনাইছোঁ। ভঁৰালৰ পৰা এয়া আজি আকৌ ধান ৰদাবলৈ ওলাইছোঁ। ধানখিনি উলিয়াই থাকোঁতে এডাল সাপ গৈছে। মাৰ বৰ উৎপাত, বেমাৰী দেহাৰে ধান উলিয়াবলৈ আহিব লাগে। মই ধমকি দি বহুৱাই থৈছোঁ আৰু এয়া মই মুখত মাস্ক মাৰি ধান উলিয়াই আছোঁ। ধান উলিয়াই ধানখিনি বহুতখিনি ৰ'দত দিলোঁ। এইখিনি ধান ৰ'দত দিছোঁ আৰু এইদৰে ভাল লৈ মেলি আছোঁ। যিহেতু ধানৰ বহুত ঘুগুলা, ধানত ইমান ঘুগুলা ওলাই, গতিকে মুখত মাস্ক মাৰি ল'বই লাগিব। যিহেতু এলাৰ্জিৰ প্ৰব্লেম আছে, ধূলি সোমালে মোৰ নাকত বহুত প্ৰব্লেম হয়, কাহ চৰ্দি হৈ যায় বহু দিনলৈকে। সৰুৰে পৰা এইটো বাৰু অভ্যাস আছিলে। মোৰ 12 মাহত 13 বাৰ কাহ চৰ্দি লাগে আৰু এইদৰে কাহ চৰ্দি লগাৰ বাবেই মই য়োগাত এডমিশ্যন লৈছিলোঁ। আৰু যেতিয়াৰ পৰা য়োগা কৰিলোঁ তেতিয়াৰ পৰা সেই টনচিলাইটিছ আৰু ফেৰিঞ্জাইটিছ প্ৰব্লেমটো নাইকিয়া হ'ল। তথাপিও সাৱধানে থাকোঁ, ঘুগুলা সোমালে আকৌ হয়। গতিকে বৰ্তমান যিহেতু কোনো মানুহে আজিকালি এইদৰে ধানৰ কাম নকৰে, কিন্তু আমি কৰোঁ, গাঁৱৰ মানুহ। কেতিয়াবা কৰোঁ, ভাড়াঘৰত থাকোঁ। ভাড়াঘৰত বাৰু কিনা চাউলৰ ভাতেই খাওঁ, কিন্তু ঘৰত মায়ে যিহেতু ধানবোৰ বেছি দিবলৈ নিদিয়ে, ঘৰৰ ধান, ঘৰৰ চাউলৰ সোৱাদেই বেলেগ। কিন্তু আমাৰ আকৌ ল'ৰা ছোৱালীবিলাকে কিনা চাউলৰ ভাত খাইহে ভাল পায়। ঘৰৰ চাউলৰ ভাত বনালে পেলাই দিয়ে। গতিকে মই ধানখিনি এইদৰে লৰা বগৰা কৰি আছোঁ আৰু এইফালে খুন্দিলোঁ পিঠাগুড়ি, আৰু পিঠাগুড়িখিনি ৰ'দাই আছোঁ খুব ভালদৰে। পিঠাগুড়ি পানী পিঠা খাওঁ। পানী পিঠা মানে ধোচাৰ দৰে ডাঙৰকৈ বনাই খাই ভাল লাগে আৰু পেনকেক বনাই খাই ভাল লাগে। পিঠাগুড়ি সদায় ৰুটি ভাজিবোৰ বনাই ইমান খাই ভাল নালাগে। ঘৰত কোনো নাই, ভাইটিয়েতো ধানখিনি বেছি দিয়াৰ কথাই বাৰে বাৰে কৈ আছে, কিন্তু মা আকৌ নামানে। আজি কথমপি এডাল সাপৰ পৰা দুইজনী ৰক্ষা পৰিছোঁ ভঁৰালৰ তলত। গতিকে ইয়াৰ পিছত আকৌ খাদ্য ৰেডি কৰিবলৈ হ'ল। খাদ্য ৰেডি কৰোঁগৈ। আজি বনাম পানী পিঠা আৰু ভজা চাউল তিয়াই ৰাখিছোঁ। মই মাহ বুট এইদৰে নিমখ তেল দি খাই ভাল পাওঁ, কিয় নাজানো, খুব ভাল পাওঁ। দেউতাই ভাল পাইছিলে, ময়ো ভাল পাওঁ। আৰু এইটো চুগাৰ ফ্ৰী হয়, চুগাৰৰ প্ৰতিষেধক, গতিকে সম্পূৰ্ণ। এতিয়া মই বনাম পানী পিঠা। মাছৰ কাৰবাৰ শেষেই নহয়। এয়া আমাৰ ঘৰত মাছৰ কাৰবাৰ শেষেই নহয়। ফ্ৰিজত আছেই 2 টুকু আৰু 3 টুকুমান আছেই। আকৌ এয়া ডাঙৰ মাছ, এয়াকেইটা মাকৰ লগত পুতেকহঁত ফ্ৰী, পোৱালি ফ্ৰী মাকৰ লগত। এইটো মাছ 100 টকা কেজি কৰিছে। ইফালে আছে এয়া ডিং বজাৰৰ ডাঙৰ মাছকেইটা লৈ আহে। মাক আহি ঠগাই নিয়ে। ঠগাই নিয়ে। ভাল মাছ হ'লেও বেলেগ কথা, হ'লেও মাছৰ ক্ষতি নাই, জানেনে? এয়া মই আনি থৈছোঁ শুকলতি পাত আৰু বেচনৰ বৰা বনাম। আৰু এইখিনি মাছখিনি মই সদ্যহতে ধুই লওঁ। মিয়া ভাই ককাইটোৱে বাৰু বাছি থৈ গ'ল, কিন্তু মই ধুব লাগিব। তাৰপিছত বনাম পানী পিঠা আৰু ব্ৰেকফাষ্ট কৰিম, পানী পিঠাৰে ব্ৰেকফাষ্ট। এয়া মই পিঠাগুড়িখিনি গুলি ল'লোঁ এইদৰে। সামান্য নিমখ দিছোঁ আৰু অলপমান কুহুমীয়া পানী দি এই জোখৰ মই বনাই ল'লোঁ। আৰু ইয়াতে অকণমান মাষ্টাৰ্ড অইল মই দি দিছোঁ। যিহেতু পিঠাখিনি তেনেকৈ মাষ্টাৰ্ড অইল দি ল'লে পেনখনত অৰ্থাৎ টাৱাত বনাবলৈ সুবিধা হয়। আৰু ইয়াত সামান্য মই ৰিফাইন তেল দিম। মই একচুৱেলি এখন লোহাৰৰ কেৰাহীহে ইউজ কৰিছোঁ। মই টাৱাত বনোৱা নাই। কেৰাহীখনত দি মই ঘূৰাই দিবলৈ ভাল পাওঁ, টাৱাত বনোৱা নাই।
এতিয়া মই প্ৰথমখন আপোনালোকক বনাই দেখুৱাইছোঁ। ইয়াত সামান্য মই ৰিফাইন তেল দি ল'ম। এইদৰে মই কেৰাহীখন তেল দি অলপমান ঘূৰাই ল'ম আৰু ইয়াতে দি দিলোঁ এতিয়া পিঠাগুড়িখিনি। এইদৰে মই 2 চামুচ দি ল'লোঁ আৰু এতিয়া মই দিম ঘূৰাই। এইদৰে ঘূৰাই দি গোলাকাৰ হ'ব। বহুত ডাঙৰকৈও বনাব পৰা যায়, কিন্তু মই বেছি ডাঙৰকৈ বনোৱা নাই। আৰু ইয়াত মস্তকৈ এখন টাৱাত যেতিয়া বনোৱা হয় তাৰ নামেই ক'ব ধোচা। আৰু এতিয়া মই এনেকৈ কিছু সময় ঢাকি দিম আৰু কাষেদি যেতিয়ালৈকে ধোঁৱাটো বাহিৰ নহয়, গেছটো চিমত দিছোঁ, ধোঁৱাটো বাহিৰ নহয় তেতিয়ালৈকে মই কেৰাহীতে ৰাখিম। কালি চাওকচোন, পিঠাগুড়িখন খুন্দাৰ পিছত বহুখিনি এৰি থাকে। আকৌ মিক্সিত মই মাৰি গুড়া কৰি চালি লৈছোঁ বাৰু বহুতখিনি। মিক্সিত মাৰি মাৰি এইদৰে চালি আছোঁ। ঢেঁকী আছে, যিহেতু ঢেঁকী ব্যৱহাৰ নোহোৱাই হ'ল। পিঠাগুড়িখিনি মিলত খুন্দি অনা হৈছিল যদিও তেনেই গোটা হৈ থাকিল। সেইবাবে মই আকৌ ঘৰত মিক্সিত গোটেই চুজিৰ দৰে গোটা হৈ থাকিল। গতিকে মই মিক্সিত মাৰি মাৰি আকৌ মিহি কৰিব লগা হৈছে। আৰু এইফালে সিজাই থলোঁ এয়া ভজা চাউল, কোমল চাউলৰ ভজা চাউল। আপোনালোকে বাৰু বুট, মগু, জলকীয়া, তেল, নিমখ দি এইদৰে খাইছেনে? খাবচোন, খুব পুষ্টিদায়ক খাদ্য হয়। এইটো কেৱল থলুৱা খাদ্য, অসমৰহে খাদ্য। বাহিৰত এই বস্তুটো তেনেকৈ নাখায়। কিন্তু বৰ্তমান জানেনে, অসমৰ থলুৱা খাদ্যবোৰে ইণ্টাৰনেশ্যনেল অৰ্থাৎ আন্তঃৰাষ্ট্ৰীয় ভিত্তিত স্থান পাইছে। পঁইতা ভাতৰ যিটো ৰেচিপি সেইটোও স্থান পাইছে। গতিকে আমি থলুৱা খাদ্যবোৰ খাবলৈ লাজ পাওঁ। আমি অসমৰ মানুহ, অথচ আমি অসমীয়া হৈ থলুৱা খাদ্য খাবলৈ লাজ পাওঁ। কেৱল ল'ৰা ছোৱালীক লাগে মেগী, চিপছ, চাওমিন, ফুচকা আদি খাবলৈ লাগে। এইবোৰ খুব বেয়া কথা। এইবোৰ পাশ্চাত্য ঢঙত ল'ৰা ছোৱালীবোৰ নামি আছে। গতিকে আমাৰ অসমৰ যিবোৰ থলুৱা খাদ্য, সেই থলুৱা খাদ্য খাই যিটো ইমিউনিটি পাৱাৰ বঢ়াব পৰা যায়, শাৰীৰিক, মানসিক আৰু আধ্যাত্মিক দিশত পাৰ্গত হয়। কিন্তু বৰ্তমান যিবোৰ মেগী, চিপছ, চাওমিন, এগ ৰোল, চিকেন চাওমিন আদি খায় বা ধোচা বুলি কয়, পানী পিঠাটোকে ধোচা বুলি কয়, তাকে কৰি মানুহে বৰ ফূৰ্তি পায়, গৌৰৱ কৰে। মই কি ভাল নাপাওঁ এইবোৰ। আমি অসমৰ, আমি অসমীয়া, খাটি অসমীয়া। গতিকে আমি খাটি অসমীয়া হৈ কেৱল আমাৰ অসমীয়া খাদ্যবোৰ খাব লাগে, থলুৱা খাদ্য খাব লাগে। এয়া চাওকচোন, পিঠাখন কি ধুনীয়াকৈ নিজে নিজেই দাং খাই আহিল, কোনো প্ৰব্লেম নাই। পাৰে যদি এনেকৈ লুটিয়াইও দি চাব পাৰে, বেছিকৈ নাই ধৰা। যিহেতু অকণমান মই ৰিফাইন তেল সানি লৈছিলোঁ, কিন্তু সুদা কেৰাহীত দিলেও ধুনীয়াকৈ এৰি আহিব। মই প্ৰথমখন যিহেতু ৰিফাইন তেল অকণমান সানি লৈ বনালোঁ, এইবাৰ নেক্সটখন মই তেল নিদিয়াকৈ এইদৰেই বনাম। চাব, এইখনো ধুনীয়া হৈ পৰিব। এয়া চাওকচোন, এইবাৰ মই তেল নিদিয়াকৈ এইখন বনাইছোঁ, কিমান ধুনীয়াকৈ উঠি আহিছে। তলত অকণমানো ধৰাও নাই। খুব ধুনীয়া হৈছে। আৰু এইদৰে আমি বনাই কিহৰ লগত খাম আজি? মই বনাই অনা মধুৰিআমৰ জেলি আৰু আমাৰ মুন বাইদেৱে বনাই থৈছিল এইটো মিঠাই। পনীৰ আৰু ঘৰুৱা ৰেচিপি ঘৰতে বনাইছিলে। গুড়, পনীৰ আৰু বেচন দি বনাইছিল এইটো মিঠাই। এই মিঠাই দিয়ে খাম। মোলৈ এক পিচ থৈ দিছিলে। গুড়টো বাৰু ওলাই আছে, কিন্তু মিঠাই আৰু মই খাম। এয়া প্ৰসাদ দি, মই যোৱাকালিৰ প্ৰসাদকেইটা কোনেও খাওঁতা নহ'ল, গতিকে মই খাম ভজা চাউল আৰু প্ৰসাদেৰে। আৰু পিছত মই মাছ আজি বনাম, কোমোৰা, নেমু টেঙা চেপি মাছ বনাম আজি মই, আৰু লেচেৰা, ৰঙালাও, এনেকৈ এইদৰে মই মিক্স ভাজি এটা, লেচেৰা মাহ, পটল, ৰঙালাওৰে মই মিক্স ভাজি বনাম। আৰু এইবোৰ যিহেতু থলুৱা খাদ্য, গতিকে মই থলুৱা খাদ্য বনাই খুব ভাল পাওঁ। চাওকচোন, ইমান পাচলি চবফালে নষ্ট হৈ গৈছে, খাওঁতা কোনো মানুহ নাই। গতিকে আজিৰ ৰেচিপি মই ইমানতে সামৰিছোঁ। পুনৰ আপোনালোকক নতুন ৰেচিপি লৈ মই আকৌ আহিম। ধন্যবাদ। লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব। মই কাটি আনিলোঁ 2খন হালধি পাত আৰু এইসোপা কৰ্দৈ দেখিছেনে?
এতিয়া মই মাছ পাতত দিম, কৰ্দৈ টক বনাম আৰু কোমোৰা ৰঙালাওৰে জোল বনাই আছোঁ। আৰু এয়া মান ধনিয়া পাত মই মাছ পাতত দিওঁতে ব্যৱহাৰ কৰিম আৰু তৰকাৰীখিনিত দিম। আৰু সেইফালে লাগি আছে এয়া ফকৰকাই সেইফালে ফকৰকাই জংঘল চাফা কৰিব লাগিছে। 11:30 বজাত আহিছে। অলৰেডি মই ধান ৰ'দত দিলোঁ। ধানবোৰ ৰ'দত দি মেলি হোৱাৰ পিছত সি 11:30 বজাত আহিছেহি। আৰু মায়ে সেইকাৰণে ইফালে জংঘল চাফা কৰিবলৈকে লগালে। আৰু সেইফালে একদম গোটেই কৰ্দৈ তলখন ভৰি আছে, গোটেই জংঘল জাবৰ জোঁথৰ কৰ্দৈৰে গোটেই পিছফালটো ভৰ্তি হৈ আছে। আৰু এতিয়া মই মাছ কেনেকৈ পাতত দিওঁ আপোনালোকক দেখুৱাম। আৰু পটল আৰু আলুখিনি ভাজিবলৈ আছে। এইফালে মই ভাজি থলোঁ মাছ, যিখিনি আমি 4জন মানুহ যেতিয়া 4 পিচ মাছ মই ভাজি ল'লোঁ। আৰু মাথাটো মুড়ি ঘণ্টা ৰাতিলৈ বনাম বাৰু, কিন্তু এতিয়া এফাল মাথা মায়ে তৰকাৰী দিবলৈ দিছে। আৰু এইফালে এইখিনি মাছ মই এতিয়া পাতত দিম, কেনেদৰে পাতত দিওঁ আপোনালোকক দেখুৱাম। আৰু এইখিনি পটল আৰু আলু মিহিকৈ কাটি লৈছোঁ, এইখিনি ভাজি বনাম। আৰু এইটো গোটা মাছ মই ফ্ৰাই কৰিছোঁ। এই কেৰাহীটোৰ অৱস্থা দেখিছেনে? মাছ ভাজোঁতে মাছ মাংস বনাওঁতে কেৰাহীটো বহুত চেষ্টা কৰিছোঁ, নাযায়, অলপ গৈছে। কিদৰে এই ক'লাবিলাক আঁতৰাব পৰা যায় আপোনালোকে মোক জনাবচোন বাৰু। বহুত চেষ্টা কৰিছোঁ, ষ্টীল লৈ মাজিছোঁ, মাজে মাজে মই পুৰি দিওঁ। আৰু ইয়াত সিজাই ল'লোঁ মই ৰঙালাও আৰু কোমোৰা টেঙাৰ জোল বনাম। আৰু সেয়া মান ধনিয়া পাতত দিম। আৰু এতিয়া মই কেনেকৈ মাছখিনি পাতত দিওঁ আপোনালোকক দেখুৱাম। আৰু কৰ্দৈখিনি খুব মিহিকৈ ধুনীয়াকৈ কাটি ল'ম। বহুবাৰ ধুইছোঁ বাৰু। আৰু আপোনালোকে এটা কথা জানেনে? মাছৰ হাত ধোৱা আৰু মাংসৰ দুধোৱা তেনেকুৱা এটা প্ৰবাদ আছে। মাছ যিমান পাৰে ভালকৈ নিমখ দি ধুব লাগে, কিন্তু মাংস বৰ বেছিকৈ ধুব নালাগে, মাত্ৰ দুবাৰেই ধুব লাগে ভালদৰে। এইটো এটা প্ৰবাদহে মাথো। এতিয়া মই এইখিনি যিহেতু বহুত ধুনীয়াকৈ ধুই পখালি আনিলোঁ, এতিয়া মই হালধি পাতত মাছখিনি নিমখ আৰু হালধি সানি ইয়াত দিম, মেৰিয়াই বান্ধি ল'ম। আৰু তাতে ফ্লেভাৰ এটা ওলাবৰ কাৰণে মই মান ধনিয়া পাত আৰু 2টামান নৰসিংহ পাত ব্যৱহাৰ কৰিম। অকণমান আদাও কাটি দিম মিহিকৈ। আৰু এইখিনি বনাম মই টক কাটি কুটি ভালদৰে উলিয়াই ইয়াত অকণমান মিঠৈ দি মই কৰ্দৈৰ টক বনাম। গতিকে আজিৰ ৰেচিপিটো ইমানেই আছিল। খাবলৈ কেনেকুৱা হ'ল আপোনালোকক জনাম বাৰু পিছত। এতিয়া মই এইদৰে মাছখিনি হালধি পাত 2খন এইদৰে দি ল'লোঁ। ইয়াত দিলোঁ নৰসিংহ পাত, অকণমান পিঁয়াজ কুটি দিলোঁ, আদা দিলোঁ আৰু অকণমান কেঁচা সৰিয়হৰ তেল দিলোঁ। এতিয়া এইখন খুব ভালদৰে মেৰিয়াই দিব লাগে। এইদৰে হালধি পাতটো নুৰিয়াই টাইটকৈ বান্ধি ল'ব লাগিব, যাতে মাছখিনি সৰকি নপৰে। নুৰিয়াই বান্ধি টাৱাৰ ওপৰত দি দিম। এয়া টাৱাখন গৰমাই ল'লোঁ। প্ৰথমে মাক দি ল'লোঁ একাপ চাহ, লাল চাহ। এইখিনি সময়ত সদায় লাল চাহ একাপ বা বিস্কিট চিস্কিট লৈ খায় ৰাতিপুৱা ব্ৰেকফাষ্টৰ পিছত। ভাত হোৱালৈকে ইফালে বহাই আছোঁ পটলৰ ভাজিটো। আৰু আনফালে কাটিব দিছোঁ কৰ্দৈখিনি। টক বনাব লাগিব যিহেতু, গতিকে এইফালে এতিয়া দি দিলোঁ মই এইটো। এনেকৈ কিছু সময় থৈ দিম। আৰু যেতিয়ালৈকে গোন্ধ নোলায় তেতিয়ালৈকে এইদৰে মই দি এখন ঢাকনিৰে ঢাক মাৰি দিম। অকণমান সময় ঢাকনিৰে ঢাক দিব লাগিব, যেতিয়ালৈকে হালধি পাত 2খন পূৰা পুৰি নাযায় তেতিয়ালৈকে মই গেছটো চিমত দি এইদৰে থৈ দিম। গেছটো চিমত দি থৈ দিছোঁ টাৱাত। হালধি পাত 2খন পূৰাকৈ পুৰি যাব লাগিব আৰু এটা গোন্ধ ওলাব। আৰু গোন্ধটোৰ পিছতে আমাৰ মাছ ৰেডি। গতিকে আজিলৈ হালধি পাতত দিয়াৰ মাছ ৰেডি হ'ল। পিছত খাবলৈ কেনে হ'ল আপোনালোকক জনাম। আৰু আপোনালোকেও এইবোৰ থলুৱা খাদ্য সকলোৱে খাব, নিজৰ স্বাস্থ্যৰ উন্নতি ঘটিব। ধন্যবাদ।